थांनाय 1 नभेम्बर बुधबार खालि बाक्सा जिल्लानि सालबारि महकुमा सिंनि आगुनि बिपिएफनि सोद्रोमा शरद पाठकआ गावखौनो मिरु बिपिएफ एसामिस सेलनि गाहाय नेहाथारि बुंना लानानै बे बिबाननिफ्राय रिजाइन होबाय होनना खौरां मेल खुंनानै बिपिएफ हान्जाखौ नंखायै बांसावनायनि सायाव बिपिएफनि गोख्रों लाइमोन दैदेनगिरि कास्टम बसुमतारिया खौरां बिजोंनि गेजेरजों खेंफोरथि होयो। कास्टम बसुमतारि बिथाङा बुंनाय बादिब्ला बिपिएफ हान्जायाव मोनद' हारिनि सेल दं। बेफोर जाबाय बेंगली सेल, माइनरिटी सेल, कच राजबंशी सेल, आदिवासी सेल, गोरखा सेल आरो नाथजोगी सेल। आरो बेनि अनगायै थांनाय सिडब्लिउसिनि बिथांखि बायदियै फिन मोनथाम सेल फारियै राभा सेल, सूत्रधर सेल आरो हिन्दी भाषी सेलखौ दाफुंनाय जागोन होनना मिथिहोयो। नाथाय गोजौनि दैदेनगिरिफोरा मिथिहोनाय बादिब्ला बिपिएफ हान्जायाव एसामिस सेल दानाय जाया आरो गैया होनना कास्टम बसुमतारि बिथाङा बुंबावो। लोगोसेनो सालबारि जिल्ला बिपिएफ हान्जानि मावथिफोरा समाज बिजोङाव गावखौनो मिरु बिपिएफ एसामिस सेलनि दैदेनगिरि बुंनानै बिपिएफ हान्जानि नंखाय बाथ्रा फोसावग्रा शरद पाठकनि हेंथायै 2 नभेम्बर अदेबानि मैया बासबारि पुलिस आउटपस्टआव मोनसे गसर थिसननाय जाबाय होनना बुङो। এই কেইদিনমানত ছ'চিয়েল মিডিয়াত যে আমাৰ বিপিএফ দলৰ যি আছামিজ চেলৰ ছেক্ৰেটাৰী কি শৰদ পাঠক না কি তেখেতে বোলে ৰিজাইন দিছে, হয় এইটো ময়ো ছ'চিয়েল মিডিয়াত দেখিছোঁ। কিন্তু আমাৰ বিপিএফ দলৰ যি চেল আছে এই চেলৰ কোঅৰ্ডিনেশ্যন টিম কেইমাহমান আগত আমাৰ দলৰ সন্মানীয় হাগ্ৰামা মহিলাৰ ছাৰে গঠন কৰি দিছে আৰু এই চেলৰ কোঅৰ্ডিনেশ্যন টিমত মই নিজে কনভেনৰ আৰু মই জানা মতে আমাৰ এতিয়া 6টা জাতীয় চেল আছে। এইটো হ'ল বেংগলী চেল, মাইনৰিটি চেল, কোচ ৰাজবংশী চেল, আদিবাসী চেল, গোৰখা চেল আৰু নাথযোগী চেল। 6টা বিপিএফ দলত চেল কমিটি আছে আৰু লাষ্ট আমাৰ চিডব্লিউচিত সিদ্ধান্ত হৈছে আৰু আমি 3টা চেল গঠন কৰিব, ৰাভা চেল, सूत्रधर চেল আৰু হিন্দী ভাষী চেল। কিন্তু মই জানা মতে আমাৰ দলৰ মুৰব্বী আমাক জনোৱা মতে যে আমাৰ কোনো এনেকুৱা আছামিজ চেল আমাৰ দলত বিপিএফ দলত নাই আৰু ইয়াৰ কাৰণে তাৰ বিৰোধী আমাৰ সালবাৰী জিলাৰ বিপিএফৰ আমাৰ কৰ্মকৰ্তাসকলে এই যে ছ'চিয়েল মিডিয়াত আপোনালোকে যে দেখি পাইছে যে আছামিজ চেলৰ বিষয়ববীয়া বুলি কৈ তেওঁলোকে যে ৰিজাইনেশ্যন বা কিবা এটা দিছিলে, ইয়াৰ এগেইনষ্টত সালবাৰী ডিষ্ট্ৰিক্ট বিপিএফে সালবাৰী ডিষ্ট্ৰিক্টৰ আণ্ডাৰত বাছবাৰী আউটপোষ্টত ইয়াৰ এগেইনষ্টে আমি কেছ দিলোঁ। যিহেতু আমাৰ বিপিএফ দলৰ আছামিজ চেল নাই, নাথাকাৰ এগেইনষ্টো তেওঁলোকে আমাৰ দলৰ এগেইনষ্টত প্ৰপেগাণ্ডা বনাইছে। ইয়াৰ বিৰোধী আমি এফআইআৰ দিয়া হ'ল। আমি ভাবোঁ যে আমাক যি আউটপোষ্টত ইয়াৰ বিৰোধী আমি কেছ দিছে তেওঁলোকে একশ্যন ল'ব। তো আমাৰ বিপিএফ দলৰ পৰা যেহেতু মই চেলৰ কনভেনৰ, সেইকাৰণে মই ক্লিয়াৰ কাট ক'ব বিচাৰিছোঁ যে আমাৰ দলত বৰ্তমান কোনো আছামিজ চেল নাই, এনেকুৱা গঠন কৰা হোৱা নাই। তেওঁলোকে প্ৰপেগাণ্ডা বনাইছে, তেওঁলোকে মিছা এটা মানে পৰিৱেশ গঠন কৰিবৰ কাৰণে তেওঁলোকে এইবোৰ কাম কৰিছে। তেওঁলোকে সালবাৰীত হয় বুলি মই জানো, কিন্তু তেওঁলোকক মই যেহেতু ময়ো নতুন, কিন্তু 80 যি আমাৰ বিজনেছ যি চিডব্লিউচি হৈছিলে তেওঁলোকক মই দেখা নাই। আৰু আমাৰ যে সেইদিনাখন চিডব্লিউচি হৈছে যে আমাৰ দলত এনেকুৱা চেলে নাই, কিন্তু তেওঁলোকে সালবাৰীত বুলি মই গম পাওঁ আৰু তেওঁলোকৰ বিৰোধী সেইকাৰণে আমাৰ সালবাৰী ডিষ্ট্ৰিক্টৰ পৰা তেওঁলোকক এফআইআৰ দিয়া হ'ল। তেওঁলোকে প্ৰপেগাণ্ডা বনাইছে আৰু তেওঁলোকক মই বিপিএফ দলৰ লগো পোৱা নাই। কিন্তু তেওঁলোকৰ কি কাৰণত এনেকুৱা, যিহেতু আমাৰ দলত বিপিএফ দলত আছামিজ চেলে নাই, কিন্তু কি কাৰণত তেওঁলোকে এনেকুৱা মিছা কথা বা মিছা এটা প্ৰেছ মিট দিলে, ইয়াৰ কাৰণে আমি সালবাৰী ডিষ্ট্ৰিক্টৰ আণ্ডাৰত বাছবাৰী আউটপোষ্টত আমি তেওঁলোকৰ বিৰোধী এফআইআৰ দিয়া হ'ল।